Hey guys, welcome back to another video friends. যিসকলৰ পেন কাৰ্ড আছে সেইসকলৰ কাৰণে চৰকাৰে নিৰ্দেশনাৱলী জাৰি কৰিছিলে যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব লাগিব আৰু যদি আপোনালোকে নকৰে তেনেহলে আপোনালোকৰ আধাৰ আৰু পেন কাৰ্ড কেনসেল হ'ব পাৰে আৰু লগতে 10,000 টকা জৰিমনা দিব লাগিব। তো ফ্ৰেন্ডছ আপোনাৰ ইয়াৰ লাষ্ট ডেট আছিল 31 মাৰ্চ, এতিয়া বহুতে কৰা নাই সেইবাবে এক্সটেন্ড কৰি 30 জুনলৈ বৃদ্ধি কৰিছে। তো এই সময়ৰ ভিতৰে আপোনালোকে কৰি লওক আৰু এই ভিডিঅতে আপোনালোকে কমপ্লিট প্ৰসেস স্টেপ বাই স্টেপ গম পাব। আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক। আফটাৰ 1 মিনিটৰ প্ৰসেস হয় আপোনালোকে এতিয়াই কৰি ল'ব। তো গাইজ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পাছত ইয়াত সাৰ্চ কৰি দিব পেন আধাৰ লিংক অনলাইন বুলি। সাৰ্চ কৰাৰ লগে লগে ইয়াত চাব ফাৰ্ষ্ট যিটো ৱেবছাইট আছে লিংক আধাৰ ইনকাম টেক্স ৰিটাৰ্ণ, এইটোত ক্লিক কৰি দিব। আৰু ফ্ৰেণ্ডছ নহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰিলেও ডাইৰেক্ট এইটো পেজত আহি পাই যাব। প্ৰথমতে ইয়াত পেন নাম্বাৰটো এণ্টাৰ কৰি ল'ব, ছেকেণ্ডলি ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব আৰু তাৰপাছত থাৰ্ড ইয়াত নেম এজ পাৰ আধাৰত আপোনালোকৰ যেনেকুৱা ধৰণৰ নাম আছে সেইটো ইয়াত এণ্টাৰ কৰিব। মই কৰি লৈছোঁ। তো গাইজ ইমানখিনি ডিটেইলছ এণ্টাৰ কৰাৰ পাছত ইয়াত তাৰপাছত অপশ্যন দিছে চাওক আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ডত অকল ডেট অফ বাৰ্থৰ ইয়েৰটো আছে মানে মাহটো আৰু ডেটটো নাই তেনেহ'লে ইয়াত টিক কৰিব, আৰু যদি গোটেইটো মাহ তাৰিখ আৰু বছৰ গোটেইটো আছে তেতিয়াহ'লে ইয়াত টিক কৰিব নালাগে। তাৰপাছত দিছে চাওক আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI, এইটোত টিক কৰিব। টিক কৰাৰ পাছত ইয়াত কেপচা কোড যিটো দিছে ইয়াত বক্সত যিটো আছে ছেইম টু ছেইম সেইটো ইয়াত এণ্টাৰ কৰি দিব। ফ্ৰেণ্ডছ আৰু এটা কথা যে ইয়াত আপোনালোকৰ যদি ডেট অফ বাৰ্থ আৰু নাম গোটেইখিনি যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডত একেই থাকে তেতিয়াহ'লেহে লিংক হ'ব, নহ'লে কিন্তু আপোনালোকৰ এইটো ৰিজেক্ট হৈ যাব, কেনচেল হৈ যাব, লিংক নহয়। তাৰপাছত কেপচা কোডটো এণ্টাৰ কৰাৰ পাছত ইয়াত লিংক আধাৰত ক্লিক কৰি দিব। ইয়াত চাওক ফ্ৰেণ্ডছ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ এখন আহি যাব। ইয়ৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ট টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ, প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ হাইপাৰ লিংক ইন দ্য হোম পেজ। মানে ইয়াত দিছে যে মোৰ ৰিকুৱেষ্টটো চেণ্ড হৈ গ'ল আৰু ষ্টেটাছত গৈ চেক কৰিব পাৰিম যে মোৰ এইটো লিংক হ'ল নে ৰিজেক্ট হৈছে, সেইটো মই চেক কৰিব পাৰিম। তো ফ্ৰেণ্ডছ এইটোৱে আছিল কমপ্লিট প্ৰচেছ লিংক কেনেকুৱাকৈ কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰক যাতে সকলোৱে লিংক কৰিব পাৰে। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।